আজি এই চন্দ্ৰপাৰাত আয়োজন কৰা হৈছে। ইয়াৰ মুকলি সভাত সভাপতিত্ব কৰা আমাৰ সভাপতি মহোদয়, ইয়াত উপস্থিত অসমৰ যুৱ মন্ত্ৰী, সকলোৰে জনপ্ৰিয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বিটিআৰৰ EM অৰূপ দে ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ স্থানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ স্থানীয় MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, ক্ষুদ্ৰধৰ জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ, ইয়াত উপস্থিত সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি ডাঙৰীয়া, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া আৰু উপস্থিত শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আজিৰ এই সভাত উপস্থিত আই মাতৃসকল, দাদা ভাইসকল, মই সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু বিশেষভাৱে বাৰ বাৰ আমাৰ সভাপতি ডাঙৰীয়াই সুধি আছে যে ধৈৰ্য আছেনে নাই, কিন্তু আপোনালোকৰ ধৈৰ্যটো মই আজি ৰাতিপুৱাৰ পৰাই দেখা পাইছোঁ। আপোনালোকৰ যি ধৈৰ্য, মই বহুতবাৰ এইটো ৰাস্তা দি যোৱা অহা কৰিলোঁ, কিন্তু ইমান প্ৰচণ্ড ৰ'দতো আপোনালোকে যে ধৈৰ্য ধৰি আছে, আৰু এইটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে ক্ষুদ্ৰধৰ জনগোষ্ঠীৰ যি আশা আকাংক্ষা, এইটো অতি শীঘ্ৰে ঈশ্বৰে পূৰণ কৰিব, আৰু আপোনালোকৰ এটা জনগোষ্ঠী হিচাপে জীয়াই থকাৰ যি সপোন, এইটো বাস্তৱত অতি শীঘ্ৰে ৰূপায়ণ হ'ব। আপোনালোকে আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা বহুতখিনি আশা কৰি আছে। মই বহুত দীঘলীয়া কথা নকওঁ। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম জনগোষ্ঠী ক্ষুদ্ৰধৰ জনগোষ্ঠী, আৰু অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত নিজৰ চহকী সংস্কৃতি জীয়াই ৰাখি, নিজৰ আত্মা সন্মান জীয়াই ৰাখি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো থিয় হৈ থকা এটা ক্ষুদ্ৰ জনগোষ্ঠী হ'ল আমাৰ ক্ষুদ্ৰধৰ জনগোষ্ঠী। আজিৰ পৰা বহুত বছৰ আগতে ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিলে, পৃথিৱীত যিমান জনসংখ্যাৰ মানুহ নাথাকক কিয়, 1000 হওক, 500 হওক, 100 হওক, সকলো জনগোষ্ঠীৰে নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থকাৰ অধিকাৰ আছে। আৰু সেই জনগোষ্ঠীবোৰৰ ভাষা সংস্কৃতি ৰীতি নীতি এইবিলাক জীয়াই ৰখাত সেই দেশৰ গভৰ্ণমেণ্টখনৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, ভাৰতবৰ্ষত বহুত জনগোষ্ঠীয়ে সংগ্ৰাম কৰি আছে, আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ভিতৰত বড়ো জনগোষ্ঠী এটা জনগোষ্ঠী যিয়ে নেকি যোৱা প্ৰায় হাফ চেঞ্চুৰী আমি ষ্ট্ৰাগল কৰি আছোঁ, সংগ্ৰাম কৰি আছোঁ। সেই সময়ৰ চৰকাৰৰ চিন্তাধাৰা বেলেগ আছিলে, আজিৰ চৰকাৰৰ চিন্তাধাৰা বেলেগ। আমি সকলো ভাল দিনৰ কাৰণে আশা কৰি বাট চাই আছিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাত সংঘাতবিলাক ফেচ কৰি পেলাই আমি আগুৱাই আহিছিলোঁ, আৰু লাহে লাহেকৈ দেখিবলৈ পালোঁ এতিয়া ভাৰতবৰ্ষত ভাল নেতা আমি পাবলৈ সক্ষম হৈছোঁ। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ আগত প্ৰথম নিৰ্বাচনী প্ৰচাৰত তেখেতে কৈছিলে যে 8 দিন আনে वाले हैं। বিৰোধীবিলাকে বিভিন্ন কথা কৈছিলে, কিন্তু যিসকলে দশকৰ পৰা দশক ধৰি ভাৰতবৰ্ষত স্বাধীনতাৰ আৰু আগত আৰু পিছত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে, সেই জনগোষ্ঠীবোৰে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 8 দিন আনে वाले हैं বুলি কৈছিলে, আমি খুব ভাল পাইছিলোঁ। আৰু লাহে লাহে আপোনালোকে আমি সকলো ভাৰতবৰ্ষত দেখিবলৈ পালোঁ যে ভাৰতবৰ্ষৰ সঁচাকৈ ৰাজনৈতিক যিটো চেতনা, ৰাজনৈতিক চিন্তাধাৰা,
আমাৰ নেতৃত্ব সলনি হোৱাৰ লগে লগে নেতাসকলৰ চিন্তাধাৰাও সলনি হৈছে। যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে তেনেকৈ আমি কাম দেখিবলৈ পালোঁ যে ভাৰতত NDA চৰকাৰ অহাৰ পিছত এটা দলিত SC কমিউনিটিৰ পৰা ৰামনাথ কোবিন্দ ডাঙৰীয়াই ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল। যিসকল SC অনুসূচিত জাতি আৰু জনজাতি সকলেও এটা শংকিত এটা জীৱন, সদায় আমাৰ সন্দেহ এটা জীৱন আমি পাইছিলোঁ, আমি সদায় সন্মুখীন হৈছিলোঁ। কিন্তু চাওঁতে চাওঁতে দেখিবলৈ পালোঁ পুনৰ জনজাতিমূলীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী জনজাতি সকলৰ পৰা এই কেটেগৰীৰ পৰা এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল। গতিকে আজি সঁচাকৈ ভাৰত ৰাষ্ট্ৰখনৰ নেতৃত্বৰ চিন্তাধাৰা সলনি হৈছে। আৰু ইয়াৰ লগে লগে আজি অসমত আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছ চৰকাৰৰ দিনত আমি বহুত সংগ্ৰাম কৰিছিলোঁ, আমাৰ কথাবিলাক শুনিবলৈ